আমি সরকারত আহাৰ পিছত অনারেবল স্পিকাৰ ডাঙৰীয়া আমি এইটো জানিবলৈ পাইছো আৰু বিশেষকৈ মেডিকেল কলেজটো যেহেতু আমাক লাগে সিভিল হস্পিটালটো আমি যিমান আপগ্ৰেড কৰিলেও এটা লিমিট আছে কিন্তু মেডিকেল কলেজটো আমি আৰু বহুত ওপৰত লৈ যাব পাৰো আৰু আজিকালি চিকিৎসা যেটো সায়েন্স এটো বহুত আগবাঢ়ি গল তো সেই কাৰণে মেডিকেল কলেজটো আমাক লাগে কিন্তু আমাৰ যেটো এটা ইমোশনাল অ্যাটাচমেন্ট এটা আছে আমাৰ বড়সকলৰ আগশাৰীৰ নেতা প্ৰথম শ্ৰেণীৰ নেতা ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যি সন্মান শ্ৰদ্ধা আৰু বহুত কষ্ট কৰি এই সিভিল হস্পিটালটো আগৰ নেতৃত্বই আগৰ আমাৰ সমাজৰ যি সকল নেতৃত্ব আছে এই সকলে এই লেভেললৈকে লৈ আহিছিলে গতিকে এইটো আজি চৰকাৰে কোনো কাৰণতে শেষ হোৱাটো নিবিচাৰে কিন্তু কথা হৈছে কি যে আজি মেডিকেল কলেজৰ যেটো স্ট্যাটাস যেটো ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে এটো যদি এটা গিভেন টাইমত বা প্ৰয়োজন টাইমত যদি আমি কৰিব নোৱাৰো আমাৰ এটা সাংঘাতিক এটা অসুবিধা হ'ব আৰু এই কাৰণে দুই সাইডে চলিব লাগিব এই কাৰণে যে মেডিকেল যেটো আমাৰ আৰবান যেটো হস্পিটাল বা আজিৰ সিভিল হস্পিটাল এটো লাহে লাহে কোকৰাঝাৰ আৰবানাইজ হৈ যায় আছে ইয়াৰো ষ্টেণ্ডাৰ্ডটো এটা সময়ত বঢ়াব লাগিব কিন্তু এটা ট্ৰানজিশনাল পিৰিয়ড যে মেডিকেল কলেজটো নতুনকৈ স্থাপন হৈছে তাত মেচিনাৰী আহোতে অলপ টাইম লাগিছে স্টাফ আহোতে অলপ টাইম লাগিছে কিন্তু আজি সৌভাগ্যৰ কথা যে আমাৰ ইয়াত ইতিমধ্যে ফাৰ্স্ট বেচ ক্লাছ আৰম্ভ হ'ল সেকেন্ড বেচ আহি আছে আৰু নাৰ্সিংৰো ক্লাছ ইতিমধ্যে আৰম্ভ হৈ গল গতিকে এই এন্টায়াৰ বিষয়টো আমি খুব সিৰিয়াসলি চাব লাগিব এই কাৰণে ৰিসেন্টলি আমি ডিসকাস কৰি যে মেডিকেল কলেজত যোৱা যাতায়াতৰ কাৰণে অসুবিধা বুলি কৈছিলে এই কাৰণে কাৰিগাঁও ফালৰ পৰা যিখিনি গাড়ী আহিব আমি দ্বিতীয় মাটি এটা সিদ্ধান্ত লৈছো যে কাৰিগাঁও ফালৰ পৰা আহা গাড়ী বিলাকে মানে উইদিন আৱাৰ এটা বাস বা এটা গাড়ী মেডিকেল কলেজৰ ফালৰ পৰা আহিব আৰু টাউনৰ পৰা যোৱা যিবিলাক গাড়ী সেইবিলাকো কিছুমানে মেডিকেল কলেজ টাচ কৰি যাব মই অলপ এই কথাটো আৰু আজি ইতিমধ্যে আমাৰ ইএম ডাঙৰীয়াই ক'লে আমাৰ যেটো চিন্তাধাৰা মই খালি দুটামান কথা ক'ব বিচাৰিছো যে কিছুমান কথা আমি অলপ বহুল ভিত্তিত চিন্তা কৰিব লাগিব আৰু মই নিশ্চয় আশা কৰোঁ আমাৰ অপজিশনৰ লিডাৰ ডাঙৰীয়া আৰু আমাৰ যিখিনি মেম্বাৰ সকল আছে এই কথাটো খুব গভীৰভাৱে চিন্তা কৰিছে কাৰণ এই মেডিকেল কলেজ অসমৰ পশ্চিম প্ৰান্তত য'ত আজি মেডিকেল কলেজৰ কোনো তেনেকুৱা কোনো আশাই নাছিলে তাত আমি এখন মেডিকেল কলেজ পাইছো ইয়াৰ কাৰণে প্ৰথমে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব আৰু মেডিকেল কলেজখন পোৱাৰ আগতে আমাৰ সকলোৰে ডিমান্ড আছিলে যে আমাক মেডিকেল কলেজ লাগে ইঞ্জিনিয়াৰিং কলেজ লাগে ইউনিভাৰ্চিটি লাগে এইবিলাক আমাৰ সকলোৰে ডিমান্ড আছিলে কিন্তু যেতিয়া আমি অনুষ্ঠানবিলাক পাওঁ তাত যিমানখিনি সাপোৰ্ট দিব লাগে তেনেকুৱা সাপোৰ্ট বিলাক দিয়া দেখা নাযায় ইয়াৰ কাৰণে পৰৱৰ্তী সময়ত এই অনুষ্ঠানবিলাক মানে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু এতিয়া আমাৰ আমি দিবলৈ গৈ আছো চৰকাৰৰ তৰফৰ পৰা গতিকে মই ভাবো যে আজি যিখিনি এটা গ্ৰাম্য অঞ্চল উদযাপন কৰিবলৈ যোৱা বছৰ সিদ্ধান্ত লৈছো আৰু অহা জন্মদিনৰ পৰা আমি খুব ভালকে এইটো উদযাপন কৰা হ'ব তেখেতৰ নামত আমি এৱাৰ্ডৰ কাৰণে চিন্তা কৰা হৈছে গতিকে তেনেকা বিভিন্ন ভাল সাৰ্ভিস পাই আছিলে তাৰ মানুহখিনি দেখুৱাই হ'ব এইখিনি যাতে অলপ মানে ট্ৰানজিশনাল দুমাহ হ'ব পাৰে এইখিনি সময় যদি আমাৰ মেডিকেল কলেজৰ ষ্টেটাসটো ৰক্ষা কৰিব পাৰে আৰু এট দি সেম টাইম সিভিল হস্পিটাল লাইনত আমি চিন্তা কৰিছো আৰু এইটো চিন্তাত হয়তো আমাৰ অপজিশন ঠিক আছে আমি ডিজিপি নিৰিজালি আৰু সাউৰেলি নেগিলা general discussion dengan banyak ide Govinda Chandra Bhusumotari dan sampai nambah adalah nanti kalau lagi ada bisikan semua kan beker permintaan ekonomi. Eber itu budget Maria itu dari itu same model itu ayat maupun plus itu karena हमारा गतानुगतिक budget বুলি ধৰা যায় কাৰণ ইয়াত কেইটামান নতুন নতুন বছৰতে বাজেট খৰচ কৰা হৈছে বিশেষকৈ ইয়াত আমি ক'ব লাগিব যে এতিয়া চৰকাৰ আৰম্ভ হোৱাৰ পৰা 3 বছৰৰ ভিতৰত আমি এই অঞ্চলত
বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি স্থাপন কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছিল আৰু সেইখিনি আমি সম্পূৰ্ণ সক্ষম হৈছোঁ। বিগত সময়খিনি আমি দেখিছিলোঁ যে যিহেতু বিটিআৰ অঞ্চলত আজি এটা জনগোষ্ঠী নাই, ইয়াত প্ৰায় 23টা জনগোষ্ঠী আমি একেলগে বসবাস কৰি সক্ষম হোৱা নাছিল। কিন্তু ইউপিপিৰ নেতৃত্বত যি চৰকাৰ হৈছে, এই চৰকাৰে এই অঞ্চলত শান্তি স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছে আৰু সেইকাৰণে আমি এই শান্তিৰ পৰিৱেশ আগত ৰাখি অহা দিনবিলাকত আমি কেনেকৈ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব পাৰিম চিন্তা কৰি এইবাৰ বাজেট ধাৰ্য কৰা হৈছে। আমি সুস্থ সমাজ, সুস্থ দেশ, এটা সুস্থ জাতি গঠন কৰা সম্পূৰ্ণ বিফল হয়। আৰু সেইকাৰণে কথাখিনি গুৰুত্ব ৰাখি বৰ্তমান চৰকাৰে বড়োলেণ্ড অঞ্চলত থকা শিশুসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ অধিকাৰৰ কাৰণে বিশেষ ব্যৱস্থা লৈছে। আৰু আমাৰ 2024-25 যি এছপিডি তাত 1% বাজেটৰ 1%খিনি সেইসকলৰ উন্নয়নৰ কাৰণে কাম কৰি এটা সিদ্ধান্ত লৈছে। গতিকে আমি দেখিছোঁ যে আমাৰ অঞ্চলৰ পৰা চাইল্ড ট্ৰেফিকিং, চাইল্ড লেবাৰ ইত্যাদি যিখিনি সংবিধান বহিৰ্ভূত কামবিলাক চলি আছে সেইখিনি নাইকিয়া কৰিবৰ কাৰণে আমি বিশেষ ব্যৱস্থা ল'ব লাগিব। ইউনিচেফৰ সহায়ত আমাৰ বিভিন্ন দলসংগঠন যিসকলে শিশুৰ সুৰক্ষাৰ কাৰণে কাম কৰে তেওঁলোকৰ লগত সহযোগ ৰাখি আমি কাম কৰিব বিচাৰিছোঁ। সেইকাৰণে আমি কেনেকৈ আমাৰ অঞ্চলৰ পৰা চাইল্ড ট্ৰেফিক নাইকিয়া কৰিব পাৰোঁ, আমি চাইল্ড লেবাৰ নকৰাকৈ কেনেকৈ তেওঁলোকক স্কুলত তেওঁলোকৰ উপযুক্ত বয়সখিনি শিক্ষাদান কৰিব পাৰোঁ, আৰু তেওঁলোকক আমি চাইল্ড মেৰেজ আমি আমাৰ সমাজৰ পৰা কেনেকৈ বন্ধ কৰিব পাৰোঁ, তেওঁলোকে শিক্ষা প্ৰদান কৰিব কাৰণে তেওঁলোকক সৎ পথ দেখুৱাব কাৰণে তেওঁলোকৰ যত্নৰ কাৰণে আমাৰ এছপিডিৰ যিটো বাজেট 2024-25 1% বাজেট আমি তেওঁলোকৰ কাৰণে ধাৰ্য কৰিছোঁ আৰু এইখিনি তেওঁলোকৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম। কিন্তু চিকিৎসক আৰু ইউজি ব্ৰহ্ম ডাঙৰীয়া সিদ্ধান্ত মই সাপ্লিমেন্টারি আছে লাগু খান সাপ্লিমেন্টারি যাতে অর্ডার থাকিল বা আমিও বিশ্বাস করিল যে পবিত্র সদনত কৈছে যেতিয়া পবিত্ৰতাৰে শুদ্ধ অন্তৰেৰে কৈছে বুলি আমি ধৰি লৈছোঁ। সেই হেতুকে যিটো আমাৰ মানে অৰ্ডাৰ আছিলে এই অৰ্ডাৰসমূহ দ্য আদাৰ ডিপাৰ্টমেণ্ট উইল বি শিফটেড গ্ৰেজুৱেলি এই শব্দটো মানে কেঞ্চেল কৰি দিলে আমি নতুন সুখী হওঁ আৰু আশা ৰাখিছোঁ যেনেকুৱা ধৰণৰ আমাক মানে ছাৰ্ভিচ দিবলৈ কমিটমেণ্ট কৰিছে ভৱিষ্যত দিনত আমি পাম আৰু বাকী ডিপাৰ্টমেণ্ট তাতে মানে শিফটিং নহয় তাৰ আৰু some departments will be shifted in medical college. Gradually means এইটো নহয় যে কালি কৰিম বা পৰহি কৰিম, এইটো সময় সাপেক্ষিক কামবিলাক হৈ থাকিব। তো মই আৰু ভাবোঁ যে R&D যাৰ কাৰণে প্ৰথমবাৰ আমাৰ চৰকাৰৰ পৰা ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া ষ্টেচু বনা এছপিডি আছে। এইবাৰ আমি দেখিব পাৰিলোঁ মাত্ৰ 3 কোটিহে ইনহেন্স হৈছে। 803 কোটি এছপিডি বাজেট। এই বাজেটত যিটো এলোকেশ্যন ষ্টেট গভৰ্ণমেণ্টে আমাক গ্ৰেণ্টছিন হিচাপে আমাক দিলে তাত আমাৰ আপত্তি আছে আৰু আমি ইয়াত সন্তোষ নহয় বুলি আমি হাউচৰ জৰিয়তে প্ৰকাশ কৰিলোঁ। ইয়াৰ পিছত আমি দেখিলোঁ যিটো বাজেট এইবাৰ যিটো বাজেট ইয়াত স্পষ্ট ইণ্ডিকেশ্যন আছে ৰেভিনিউ আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ ইয়াত স্পষ্টকৈ মানে দুটা ভাগত ভগাই পেলাই বাজেটখন ইয়াত দাঙি ধৰা আছে। কিন্তু আমি দেখিলোঁ আউট অফ 803 crore only 176 crore 81 lakhs will be expended in capital act. তার মানে 803 কোটির ভিতৰত মাত্ৰ 170 কোটি আৰু 81 লাখ crore হে ডিটিসিৰ এসেট আৰু ক্যাপিটাল এসেট হিচাপে ইয়াত খৰচ হ'ব। বাকীখিনি ৰেভিনিউ এক্সপেণ্ডিচাৰত যাব। বাকীখিনি গোটেইখিনি ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব। ইয়াৰ কাৰণে যিটো আমাৰ যিমানেই নকওক কিয় যিটো ডেভেলপমেণ্টৰ যিমানেই নকওক কিয় তো আমি ইয়াৰ পৰা বুজিব পাৰোঁ যে গোটেইখিনি টকাটো ৰেভিনিউ এক্সপেণ্ডিচাৰ কৰি পেলাই ডিটিচিৰ কি
ডেভেলপ কৰিব বিচাৰিছে ইয়াত ৰাইজৰ বা আমাৰ দলৰ ফালৰ পৰা এটা প্ৰশ্নবোধক হৈ থাকে আমি যিটো আমাৰ গভৰ্ণমেণ্ট অফ আসামে RMB চিভিল হস্পিটালখনত এমালগেশ্যন কৰিলে যিটো আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটাল তাৰ লগত এমালগেশ্যন কৰিলে এমালগেশ্যন কৰাৰ পিছত যোৱা যিটো 6 জুন তাৰিখত আমাৰ কেইটামান ডিপাৰ্টমেণ্ট ইতিমধ্যে ট্ৰেন্সফাৰ কৰা হ'ল আৰু আমি দেখিবলৈ পাইছোঁ যিটো আমাৰ বাকী থকা যিটো RMB civil hospital services will be shifted gradually মানে লাহে লাহেকে সকলো ডিপাৰ্টমেণ্ট আৰু সকলো সাৰ্ভিস মানে ট্ৰেন্সফাৰ কৰা হ'ব বুলি আমি এটা অৰ্ডাৰত পাইছোঁ আৰু এই ভিত্তিতে মই যে আমাৰ যিটো হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট BTC কিবা এটা সাহাবৰ পৰা কিবা এনেকুৱা শিফটিং কৰাৰ অৰ্ডাৰ আছে নেকি মই জানিবলৈ বিচাৰিছিলোঁ বা BTC এই প্ৰশ্নৰ উত্তৰ মই জানিবলৈ বিচাৰিছোঁ ইয়াত মই ইতিমধ্যে উত্তৰটো পালোঁ যে কোনো ধৰণৰ EC মিটিঙত ৰিজলিউশ্যন লোৱা হোৱা নাই আৰু কোনো ইয়াত মহোদয়ৰ পৰা কোনো শিফটিং কৰাৰ ইয়াত কোনো অৰ্ডাৰ দিয়া হোৱা নাই কিন্তু আমি দেখিবলৈ পালোঁ যে ইতিমধ্যে আমাৰ যিটো মেডিকেল কলেজ এণ্ড হস্পিটালৰ যিটো আমাৰ মেনেজমেণ্ট ছ'চাইটিৰ চেয়াৰমেন আজি মানে কিবা পঞ্চকতাত এটা মিটিং বহিলে যিটো মিটিং হৈছিলে আমাৰ যিটো আমাৰ 25 তাৰিখ 5 মাহৰ জুনৰ মে মাহৰ যিটো মিটিং এই বিয়াত উপস্থিত আছিলে আৰু সেই মিটিঙতে এটা সিদ্ধান্ত লোৱা হৈছে যে ডক্টৰ ষ্টাফ আৰু মেনেজাৰিয়েল ষ্টাফ আৰু যিটো আমাৰ অপাৰেশ্যনেল যিটো ইনষ্ট্ৰুমেণ্ট যিটো আমাৰ চাৰ্জিকেল যিটো মেডিকেল কলেজৰ লগত মানে লৈ অহা হ'ল আৰু কিছু ডিপাৰ্টমেণ্ট ইতিমধ্যে মাৰ্চ আউট কৰা হ'ল এইটো ফ্ৰেছ মেনাৰত 9 নম্বৰ ৰিজলিউশ্যনত লোৱা এইটো মানে শিফটিং কৰা হ'ব আৰু আমাৰ যিটো আমাৰ ডিৰেক্ট অৰ্ডাৰ কৰিলে যে 6 জুনত প্ৰথমতে ডাঙৰে কৈছোঁ যে মেডিকেল কলেজ তাতে শিফট হোৱাতে ৰাইজৰ কোনো অসুবিধা হোৱা নাই আমি দেখা পাইছোঁ তাতে কিছুমান খালি ফাৰ্মাচিষ্টবিলাকে ধৰ্ণা দি ৰাখিছে যে আমাৰ মেডিকেল চিভিল হস্পিটালত আমাৰ তাতে শিফট হৈছে আমাৰ লছ হৈছে কিন্তু দূৰ দূৰান্তৰ পৰা ইমান পেচেণ্ট বা ৰাইজ আহি কিন্তু ধৰ্ণা দিয়া নাই যিমানখিনি আমি দেখা পাইছোঁ খবৰ লৈছোঁ য'ত নেকি ফাৰ্মাচী দোকানবিলাক আছে দোকানদাৰবিলাকে তেওঁলোকে দাবীটো বেছি থাকিব লাগে যি নহওক তাতে মই আজি স্পষ্টকৈ কৈ দিছোঁ যে আমাৰ অপজিশ্যন লিডাৰ বসুমতী ডাঙৰীয়া যে যিটো নিয়ম আছে সেইটো হ'বই আৰু যিকেইটা ডিপাৰ্টমেণ্ট শিফট হৈছে তাতে ভাল প্ৰেজেণ্ট আৰু ফুল প্ৰেজেণ্ট নতুন মানে অত্যাধুনিক চিকিৎসাৰ মাধ্যমত মানে পেচেণ্টসকল চিকিৎসা ল'ব পাৰিব ইয়াতে বহুত হয়তো আমাৰ RMB চিকিৎসাৰ মানে কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছিলে ENT তেনেকুৱা ধুনীয়াকৈ বনোৱা হৈছে I সেকশ্যন তাৰপিছত ENT সেকশ্যন সাইকেট্ৰি যে কোকৰাঝাৰ বাকী ৰাইজ বা BTC বাকী ৰাইজ তাতে আৰু ভালকৈ আমি চৰকাৰত অহাৰ পিছত অনাৰেবল স্পিকাৰ ডাঙৰীয়া আমি এইটো জানিবলৈ পাইছোঁ আৰু বিশেষকৈ মেডিকেল কলেজটো যিহেতু আমাক লাগে চিভিল হস্পিটালটো আমি যিমান আপগ্ৰেড কৰিলেও এটা লিমিট আছে কিন্তু মেডিকেল কলেজটো আমি আৰু বহুত ওপৰত লৈ যাব পাৰোঁ আৰু আজিকালি চিকিৎসা যিটো চাইন্স এইটো বহুত আগবাঢ়ি গ'ল তো সেইকাৰণে মেডিকেল কলেজটো আমাক লাগে কিন্তু আমাৰ যিটো এটা ইমোচনেল এটাচমেণ্ট এটা আছে আমাৰ বড়োসকলৰ আগশাৰীৰ নেতা প্ৰথম শ্ৰেণীৰ নেতা ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যি সন্মান শ্ৰদ্ধা আৰু বহুত কষ্ট কৰি এই চিভিল হস্পিটালটো আগৰ নেতৃত্বই আগৰ আমাৰ সমাজৰ যিসকল নেতৃত্ব আছে এইসকলে এই লেভেললৈকে লৈ আহিছিলে গতিকে এইটো আজিৰ চৰকাৰে কোনো কাৰণতে শেষ হোৱাটো নিবিচাৰে কিন্তু কথা হৈছে কি যে আজি মেডিকেল কলেজৰ যিটো ষ্টেটাছ যিটো ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে এইটো যদি এটা গিভেন টাইমত বা প্ৰয়োজন টাইমত যদি আমি কৰিব নোৱাৰোঁ আমাৰ এটা সাংঘাতিক এটা অসুবিধা হ'ব আৰু সেইকাৰণে দুই চাইডে চলিব লাগিব এইকাৰণে যে মেডিকেল যিটো আমাৰ আৰবান যিটো হস্পিটাল বা আজিৰ চিভিল হস্পিটাল এইটো লাহে লাহে কোকৰাঝাৰ আৰবানাইজ হৈ যায় আছে
ইয়াৰো ষ্টেণ্ডাৰ্ডটো এটা সময়ত বঢ়াব লাগিব কিন্তু এটা ট্ৰেনজিশনেল পিৰিয়ড যে মেডিকেল কলেজটো নতুনকৈ স্থাপন হৈছে তাত মেচিনাৰী আহোঁতে অলপ টাইম লাগিছে ষ্টাফ আহোঁতে অলপ টাইম লাগিছে কিন্তু আজি সৌভাগ্যৰ কথা যে আমাৰ ইয়াত ইতিমধ্যে ফাৰ্ষ্ট বেচ ক্লাছ আৰম্ভ হ'ল ছেকেণ্ড বেচ আহি আছে আৰু নাৰ্ছিঙৰো ক্লাছ ইতিমধ্যে আৰম্ভ হৈ গ'ল গতিকে এই এনটিআৰ বিষয়টো আমি খুব সিৰিয়াছলি চাব লাগিব এই কাৰণে ৰিসেন্টলি আমি ডিসকাস কৰি যে মেডিকেল কলেজত যোৱা যাতায়াতৰ কাৰণে অসুবিধা বুলি কৈছিলে এই কাৰণে কাৰিগাঁও ফালৰ পৰা যিখিনি গাড়ী আহিব আমি দ্বিতীয় মাটি এটা সিদ্ধান্ত লৈছো যে কাৰিগাঁও ফালৰ পৰা অহা গাড়ীবিলাকে মানে নেক্সট উইদিন আৱাৰ এটা বাছ বা এটা গাড়ী মেডিকেল কলেজৰ ফালৰ পৰা আহিব আৰু টাউনৰ পৰা যোৱা যিবিলাক গাড়ী সেইবিলাকো কিছুমানে মেডিকেল কলেজ টাচ কৰি যাব মই অলপ এই কথাটো আৰু আজি ইতিমধ্যে আমাৰ ইএম ডাঙৰীয়াই ক'লে আমাৰ যিটো চিন্তাধাৰা মই খালি দুটামান কথা ক'ব বিচাৰিছো যে কিছুমান কথা আমি অলপ বহুল ভিত্তিত চিন্তা কৰিব লাগিব আৰু মই নিশ্চয় আশা কৰোঁ আমাৰ অপজিশ্যনৰ লিডাৰ ডাঙৰীয়া আৰু আমাৰ যিখিনি মেম্বাৰসকল আছে এই কথাটো খুব গভীৰভাৱে চিন্তা কৰিছে কাৰণ এই মেডিকেল কলেজ অসমৰ পশ্চিম প্ৰান্তত য'ত আজি মেডিকেল কলেজৰ তেনেকুৱা কোনো আশাই নাছিলে তাত আমি এখন মেডিকেল কলেজ পাইছোঁ ইয়াৰ কাৰণে প্ৰথমে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব আৰু মেডিকেল কলেজখন পোৱাৰ আগতে আমাৰ সকলোৰে ডিমাণ্ড আছিলে যে আমাক মেডিকেল কলেজ লাগে ইঞ্জিনিয়াৰিং কলেজ লাগে ইউনিভাৰ্চিটি লাগে এইবিলাক আমাৰ সকলোৰে ডিমাণ্ড আছিলে কিন্তু যেতিয়া আমি অনুষ্ঠানবিলাক পাওঁ তাত যিমানখিনি ছাপোৰ্ট দিব লাগে তেনেকুৱা ছাপোৰ্টবিলাক দিয়া দেখা নাযায় ইয়াৰ কাৰণে পৰৱৰ্তী সময়ত এই অনুষ্ঠানবিলাক মানে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু এতিয়া আমাৰ আমি দিবলৈ গৈ আছো চৰকাৰৰ তৰফৰ পৰা গতিকে মই ভাবো যে আজি যিখিনি এটা গ্ৰাম্য অঞ্চল উদযাপন কৰিবলৈ যোৱা বছৰ সিদ্ধান্ত লৈছো আৰু অহা জন্মদিনৰ পৰা আমি খুব ভালকৈ এইটো উদযাপন কৰা হ'ব তেখেতৰ নামত আমি এৱাৰ্ডৰ কাৰণে চিন্তা কৰা হৈছে গতিকে তেনেকা বিভিন্ন ভাল সাৰ্ভিস পাই আছিলে তাৰ মানুহখিনি ডিপ্ৰাইভ হ'ব এইখিনি যাতে অলপ মানে ট্ৰেনজিশনেল মাহ 3 মাহ হ'ব পাৰে এইখিনি সময়ত যদি আমাৰ মেডিকেল কলেজৰ ষ্টেটাছটো ৰক্ষা কৰিব পাৰে আৰু এট দি সেম টাইম সিভিল হস্পিটাল লাইনত আমি চিন্তা কৰিছো আৰু এইটো চিন্তা হয়তো আমাৰ অপজিশ্যন ঠিক আছে আমি নৈজিবি নৈজিবি আৰু সাवरायनाय नैजिबि जेनेरेल डिसकासन बे गेदेर गबिन्द चन्द्र बसुमतारी आं बिथांखौ सावरायनायाव बाहागो लानो थाखाय खावलायबाय आरो बेसेबां सम लागोन बेखौ फोरमायनो थाखाय खावलायबाय এইবাৰ যিটো বাজেট মাননীয় বিত্ত দায়িত্ব থকা চিএম মহোদয়ে দিছে ইয়াত মই সন্তুষ্ট হৈছোঁ কাৰণ আমাৰ গতানুগতিক বাজেট বুলি ধৰা নাযায় কাৰণ ইয়াত কেইটামান নতুন এই বছৰতে বাজেট ধাৰ্য কৰা হৈছে বিশেষকৈ ইয়াত আমি ক'ব লাগিব যে এতিয়া চৰকাৰ আৰম্ভ হোৱাৰ পৰা 3 বছৰৰ ভিতৰত আমি এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি স্থাপন কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছিল আৰু সেইখিনি আমি সম্পূৰ্ণ সক্ষম হৈছোঁ বিগত সময়খিনি আমি দেখিছিলোঁ যে যেহেতু বিটিআৰ অঞ্চলত আজি এটা জনগোষ্ঠী নাই ইয়াত প্ৰায় 23টা জনগোষ্ঠী আমি একেলগে বসবাস কৰি সক্ষম হোৱা নাছিল কিন্তু ইউপিপিৰ নেতৃত্বত যি চৰকাৰ হৈছে এই চৰকাৰে এই অঞ্চলত শান্তি স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছে আৰু সেইকাৰণে আমি এই শান্তিৰ পৰিৱেশ আগত ৰাখি অহা দিনবিলাকত আমি কেনেকৈ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব পাৰিম চিন্তা কৰি এইবাৰ বাজেট ধাৰ্য কৰা হৈছে আমি সুস্থ সমাজ সুস্থ দেশ এটা সুস্থ জাতি গঠন কৰা সম্পূৰ্ণ বিফল হয় আৰু সেইকাৰণে কথাখিনি গুৰুত্ব ৰাখি বৰ্তমান চৰকাৰে বৰদান অঞ্চলত থকা শিশুসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ অধিকাৰৰ কাৰণে বিশেষ ব্যৱস্থা লৈছে আৰু আমাৰ 2024-25 যি আইচিডি তাত 1% বাজেটৰ 1% খিনি শিশুসকলৰ উন্নয়নৰ কাৰণে কাম কৰি এটা সিদ্ধান্ত লৈছে গতিকে আমি দেখি যে আমাৰ অঞ্চলৰ পৰা চাইল্ড ট্ৰাফিকিং চাইল্ড লেবাৰ ইত্যাদি যিখিনি সংবিধান বহিৰ্ভূত কামবিলাক চলি আছে সেইখিনি নাইকিয়া কৰিবৰ কাৰণে আমি বিশেষ ব্যৱস্থা ল'ব লাগিব ইউনিচেফৰ সহায়ত আমাৰ বিভিন্ন
দলমদন যিসকলে শিশুৰ সুৰক্ষাৰ কাৰণে কাম কৰে তেওঁলোকৰ লগত সহযোগ ৰাখি আমি কাম কৰিব বিচাৰিছোঁ। সেইকাৰণে আমি কেনেকৈ আমাৰ অঞ্চলৰ পৰা চাইল্ড ট্ৰেফিক নাইকিয়া কৰিব পাৰোঁ, আমি চাইল্ড লেবাৰ নকৰাকৈ কেনেকৈ তেওঁলোকক স্কুলত তেওঁলোকৰ উপযুক্ত বয়সখিনি শিক্ষা দান কৰিব পাৰোঁ, আৰু তেওঁলোকক আমি চাইল্ড মেৰেজ আমি আমাৰ সমাজৰ পৰা কেনেকৈ বন্ধ কৰিব পাৰোঁ, তেওঁলোকে শিক্ষা প্ৰদান কৰিব কাৰণে তেওঁলোকক সৎ পথ দেখুৱাব পাৰে। তেওঁলোকৰ যত্নৰ কাৰণে আমাৰ SOPDৰ যিটো বাজেট 2024 and 25 1% বাজেট আমি তেওঁলোকৰ কাৰণে ধাৰ্য কৰিছোঁ, আৰু এইখিনি তেওঁলোকৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম। হৈছে কিন্তু চিকিৎসক আৰু ইউডি ব্ৰহ্ম ডাঙৰীয়া সিদ্ধান্ত মই এইটো সাপ্লিমেন্টারি আছে লাগু খান সাপ্লিমেন্টারি যাতে অর্ডার আহিলো বা আমিও বিশ্বাস করিলো যে পবিত্র সদনত কৈছে যেতিয়া পবিত্ৰতাৰে শুদ্ধ অন্তৰেৰে কৈছে বুলি আমি ধৰি লৈছো। এই হেতুকে যিটো আমাৰ মানে অৰ্ডাৰ আছিলে এই অৰ্ডাৰটো দা আদাৰ ডিপাৰ্টমেণ্ট উইল বি শিফটেড গ্ৰেজুৱেলি। এই শব্দটো মানে কেঞ্চেল কৰি দিলে আমি মোটেই সুখী হওঁ, আৰু আশা ৰাখিছো যেনেকুৱা ধৰণৰ আমাক মানে ছাৰ্ভিচ দিবলৈ কমিটমেণ্ট কৰিছে ভৱিষ্যত দিনত আমি পাম, আৰু বাকী ডিপাৰ্টমেণ্ট তাতে মানে শিফটিং নহয় তাৰ কাৰণে। আৰু some departments will be shifted in medical college. Gradually means এইটো নহয় যে কালি কৰিম বা পৰহি কৰিম, এইটো সময় সাপেক্ষিক কামবিলাক হৈ থাকিব। তো মই আৰু ভাবোঁ যে RND যাৰ কাৰণে প্ৰথমবাৰ আমাৰ চৰকাৰৰ পৰা ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া ষ্টেচু বনা SOPD আছে। এইবাৰ আমি দেখিব পাৰিলো মাত্ৰ 3 কোটিহে ইনহেন্স হৈছে। 803 কোটি SOPD বাজেট। এই বাজেটত যিটো এলোকেশ্যন ষ্টেট গভৰ্ণমেণ্টে আমাক গ্ৰেণ্টছিন হিচাপে আমাক দিলে, তাত আমাৰ আপত্তি আছে, আৰু আমি ইয়াত সন্তোষ নহয় বুলি আমি হাউচৰ জৰিয়তে প্ৰকাশ কৰিলোঁ। ইয়াৰ পিছত আমি দেখিলোঁ যিটো বাজেট এইবাৰ যিটো বাজেট ইয়াত স্পষ্ট ইণ্ডিকেশ্যন আছে ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ। ইয়াত স্পষ্টকৈ মানে দুটা ভাগত ভগাই পেলাই বাজেটখন ইয়াত দাঙি ধৰা আছে। কিন্তু আমি দেখিলোঁ আউট অফ 803 crore only 176 crore 81 lakhs will be expended in capital act. তার মানে 803 কোটির ভিতৰত মাত্ৰ 170 কোটি আৰু 81 লাখ crore ডিটিচিৰ এছেট আৰু কেপিটেল এছেট হিচাপে ইয়াত খৰচ হ'ব। বাকীখিনি ৰেভিনিউ এক্সপেণ্ডিচাৰত যাব, বাকীখিনি গোটেইখিনি ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব। ইয়াৰ কাৰণে যিটো আমাৰ যিমানেই নকওক কিয়, যিটো ডেভেলপমেণ্টৰ যিমানেই নকওক কিয়, তো আমি ইয়াৰ পৰা বুজিব পাৰোঁ যে গোটেইখিনি টকাটো ৰেভিনিউ এক্সপেণ্ডিচাৰ কৰি পেলাই ডিটিচিৰ কি ডেভেলপ কৰিব বিচাৰিছে ইয়াত ৰাইজৰ বা আমাৰ দলৰ ফালৰ পৰা এটা প্ৰশ্নবোধক হৈ থাকে। আমি যিটো আমাৰ গভৰ্ণমেণ্ট অফ আছামে RND চিভিল হস্পিটেলখনৰ এভালুৱেশ্যন কৰিলে, যিটো আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল তাৰ লগত এভালুৱেশ্যন কৰিলে। এভালুৱেশ্যন কৰাৰ পিছত যোৱা যিটো 6 জুন তাৰিখত আমাৰ কেইটামান ডিপাৰ্টমেণ্ট ইতিমধ্যে ট্ৰেন্সফাৰ কৰা হ'ল, আৰু আমি দেখিবলৈ পাইছোঁ যিটো আমাৰ বাকী থকা যিটো RND চিভিল হস্পিটেলৰ ছাৰ্ভিচেছ উইল বি শিফটেড গ্ৰেজুৱেলি। মানে লাহে লাহেকৈ সকলো ডিপাৰ্টমেণ্ট আৰু সকলো ছাৰ্ভিচ মানে ট্ৰেন্সফাৰ কৰা হ'ব বুলি আমি এটা অৰ্ডাৰত পাইছোঁ। আৰু এই ভিত্তিতে মই যে আমাৰ যিটো হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট BTC কিবা এটা সাহাবৰ পৰা কিবা তেনেকুৱা শিফটিং কৰাৰ অৰ্ডাৰ আছে নেকি মই জানিবলৈ বিচাৰিছিলোঁ, বা BTC এই প্ৰশ্নৰ উত্তৰ মই জানিবলৈ বিচাৰিছোঁ। ইয়াত
মই ইতিমধ্যে উত্তৰটো পালোঁ যে কোনো ধৰণৰ ইচি মিটিঙত ৰিজলিউশ্যন লোৱা হোৱা নাই আৰু কোনো ইয়াত মহোদয়ৰ পৰা কোনো চিটিং কৰাৰ ইয়াত কোনো অৰ্ডাৰ দিয়া হোৱা নাই। কিন্তু আমি দেখিবলৈ পালোঁ যে ইতিমধ্যে আমাৰ যিটো মেডিকেল কলেজ এণ্ড হস্পিটেলৰ যিটো আমাৰ মেনেজমেণ্ট ছ'চাইটিৰ চেয়াৰমেন আজি মানে কিবা বৈঠকতাত এটা মিটিং বহিলে, যিটো মিটিং হৈছিলে আমাৰ যিটো আমাৰ 25 তাৰিখ 5 মাহৰ জুনৰ মে' মাহৰ যিটো মিটিং ইয়াত উপস্থিত আছিলে আৰু সেই মিটিঙতেই এটা সিদ্ধান্ত লোৱা হৈছে যে ডক্টৰ ষ্টাফ আৰু মেনেজাৰিয়েল ষ্টাফ আৰু যিটো আমাৰ অপাৰেশ্যনেল যিটো ইনষ্ট্ৰুমেণ্ট যিটো আমাৰ চাৰ্জিকেল যিটো মেডিকেল কলেজৰ লগত মানে লৈ অহা হ'ল আৰু কিছু ডিপাৰ্টমেণ্ট ইতিমধ্যে মাৰ্চ আউট কৰা হ'ল। এইটো কেছ মেনাৰত 9 নম্বৰ ৰিজলিউশ্যনত লোৱা এইটো মানে চিফটিং কৰা হ'ব আৰু আমাৰ যিটো আমাৰ ডিৰেক্ট অৰ্ডাৰ কৰিলে যে 6 জুনত বসুমতী ডাঙৰীয়াক কৈছো যে মেডিকেল কলেজ তাতে শিফট হোৱাতে ৰাইজৰ কোনো অসুবিধা হোৱা নাই। আমি দেখা পাইছো তাতে কিছুমান খালি ফাৰ্মাচিষ্টবিলাকে ধৰ্ণা দি ৰাখিছে যে আমাৰ মেডিকেল চিভিল হস্পিটেলত আমাৰ তাতে শিফট হৈছে, আমাৰ লছ হৈছে, কিন্তু দূৰ দূৰান্তৰ পৰা ইমান পেচেণ্ট বা ৰাইজ আহি কিন্তু ধৰ্ণা দিয়া নাই। যিমানখিনি আমি দেখা পাইছো খবৰ লৈছো য'ত নেকি ফাৰ্মাচী দোকানবিলাক আছে দোকানদাৰবিলাকে তেওঁলোকে দাবীটো বেছি থাকিব লাগে। যি নহওক তাতে মই আজি স্পষ্টকৈ কৈ দিছো যে আমাৰ অপজিশ্যন লিডাৰ বসুমতী ডাঙৰীয়া যে যিটো নিয়ম আছে সেইটো হ'বই আৰু যিকেইটা ডিপাৰ্টমেণ্ট শিফট হৈছে তাতে ভাল প্ৰেজেণ্ট আৰু ফুল প্ৰেজেণ্ট নতুন মানে অত্যাধুনিক চিকিৎসাৰ মাধ্যমত মানে পেচেণ্টসকল চিকিৎসা ল'ব পাৰিব। ইয়াতে বহুত হয়তো আমাৰ ৰানিং চিকিৎসাৰ মানে কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছিলে। ENT যেনেকুৱা ধুনীয়াকৈ বনোৱা হৈছে আই ছেকশ্যন, তাৰপিছত ENT ছেকশ্যন, চাইকেট্ৰি যে কোকৰাঝাৰ বাকী ৰাইজ বা BTC বাকী ৰাইজ তাতে আৰু ভালকে আমি চৰকাৰত অহাৰ পিছত অনাৰেবল স্পীকাৰ ডাঙৰীয়া আমি এইটো জানিবলৈ পাইছোঁ আৰু বিশেষকৈ মেডিকেল কলেজটো যিহেতু আমাক লাগে, চিভিল হস্পিটেলটো আমি যিমান আপগ্ৰেড কৰিলেও এটা লিমিট আছে, কিন্তু মেডিকেল কলেজটো আমি আৰু বহুত ওপৰত লৈ যাব পাৰোঁ আৰু আজিকালি চিকিৎসা যিটো চাইন্স এইটো বহুত আগবাঢ়ি গ'ল। তো সেইকাৰণে মেডিকেল কলেজটো আমাক লাগে। কিন্তু আমাৰ যিটো এটা ইমোচনেল এটাচমেণ্ট এটা আছে, আমাৰ বড়োসকলৰ আগশাৰীৰ নেতা প্ৰথম শ্ৰেণীৰ নেতা ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যি সন্মান শ্ৰদ্ধা আৰু বহুত কষ্ট কৰি এই চিভিল হস্পিটেলটো আগৰ নেতৃত্বই আগৰ আমাৰ সমাজৰ যিসকল নেতৃত্ব আছে সেইসকলে এই লেভেললৈকে লৈ আহিছিলে। গতিকে সেইটো আজিৰ চৰকাৰে কোনো কাৰণতে শেষ হোৱাটো নিবিচাৰে। কিন্তু কথা হৈছে কি যে আজি মেডিকেল কলেজৰ যিটো ষ্টেটাছ, যিটো ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে, সেইটো যদি এটা গিভেন টাইমত বা প্ৰয়োজন টাইমত যদি আমি কৰিব নোৱাৰোঁ, আমাৰ এটা সাংঘাতিক এটা অসুবিধা হ'ব। আৰু সেইকাৰণে দুই চাইডে চলিব লাগিব। এইকাৰণে যে মেডিকেল যিটো আমাৰ আৰ্বান যিটো হস্পিটেল বা আজিৰ চিভিল হস্পিটেল এইটো লাহে লাহে কোকৰাঝাৰ আৰ্বানাইজ হৈ যায় আছে, ইয়াৰো ষ্টেণ্ডাৰ্ডটো এটা সময়ত বঢ়াব লাগিব। কিন্তু এটা ট্ৰেনজিচনেল পিৰিয়ড যে মেডিকেল কলেজটো নতুনকৈ স্থাপন হৈছে, তাত মেচিনাৰী আহোঁতে অলপ টাইম লাগিছে, ষ্টাফ আহোঁতে অলপ টাইম লাগিছে। কিন্তু আজি সৌভাগ্যৰ কথা যে আমাৰ ইয়াত ইতিমধ্যে ফাৰ্ষ্ট বেচ ক্লাছ আৰম্ভ হ'ল, ছেকেণ্ড বেচ আহি আছে আৰু নাৰ্ছিঙৰো ক্লাছ ইতিমধ্যে আৰম্ভ হৈ গ'ল। গতিকে এই এনটিআৰ বিষয়টো আমি খুব চিৰিয়াছলি চাব লাগিব। এইকাৰণে ৰিচেণ্টলি আমি ডিছকাছ কৰি যে মেডিকেল কলেজত যোৱা যাতায়াতৰ কাৰণে অসুবিধা বুলি কৈছিলে, সেইকাৰণে কাৰিগাঁও ফালৰ পৰা যিখিনি গাড়ী আহিব, আমি দ্বিতীয়ক মাতি এটা সিদ্ধান্ত লৈছোঁ যে কাৰিগাঁও ফালৰ পৰা অহা গাড়ীবিলাকে মানে নেক্সট উইদিন আৱাৰ এটা বাছ বা এটা গাড়ী মেডিকেল কলেজৰ ফালৰ পৰা আহিব আৰু টাউনৰ পৰা যোৱা যিবিলাক গাড়ী সেইবিলাকো কিছুমানে মেডিকেল কলেজ টাচ কৰি যাব। মই অলপ এই কথাটো আৰু আজি ইতিমধ্যে আমাৰ EM ডাঙৰীয়াই ক'লে আমাৰ যিটো চিন্তাধাৰা, মই খালি দুটামান কথা ক'ব বিচাৰিছোঁ যে কিছুমান কথা আমি অলপ বহুল ভিত্তিত চিন্তা কৰিব লাগিব আৰু মই নিশ্চয় আশা কৰোঁ আমাৰ অপজিশ্যনৰ লিডাৰ ডাঙৰীয়া আৰু আমাৰ যিখিনি মেম্বাৰসকল আছে এই কথাটো খুব গভীৰভাৱে চিন্তা কৰিছে।
কাৰণ এই মেডিকেল কলেজ অসমৰ পশ্চিম প্ৰান্তত, য'ত আজি মেডিকেল কলেজৰ তেনেকুৱা কোনো আশাই নাছিলে, তাত আমি এখন মেডিকেল কলেজ পাইছোঁ। ইয়াৰ কাৰণে প্ৰথমে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। আৰু মেডিকেল কলেজখন পোৱাৰ আগতে আমাৰ সকলোৰে ডিমাণ্ড আছিলে যে আমাক মেডিকেল কলেজ লাগে, ইঞ্জিনিয়াৰিং কলেজ লাগে, ইউনিভাৰ্চিটি লাগে, এইবিলাক আমাৰ সকলোৰে ডিমাণ্ড আছিলে। কিন্তু যেতিয়া আমি অনুষ্ঠানবিলাক পাওঁ, তাত যিমানখিনি ছাপোৰ্ট দিব লাগে তেনেকুৱা ছাপোৰ্টবিলাক দিয়া দেখা নাযায়। ইয়াৰ কাৰণে পৰৱৰ্তী সময়ত এই অনুষ্ঠানবিলাক মানে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আৰু এতিয়া আমাৰ আমি দিবলৈ গৈ আছো চৰকাৰৰ তৰফৰ পৰা। গতিকে মই ভাবোঁ যে আজি যিখিনি এটা গ্ৰাম্য অঞ্চল উদযাপন কৰিবলৈ যোৱা বছৰ সিদ্ধান্ত লৈছোঁ, আৰু অহা জন্মদিনৰ পৰা আমি খুব ভালকৈ এইটো উদযাপন কৰা হ'ব। তেখেতৰ নামত আমি এৱাৰ্ডৰ কাৰণে চিন্তা কৰা হৈছে। গতিকে তেনেকুৱা বিভিন্ন ভাল ছাৰ্ভিচ পাই আছিলে, তাৰ মানুহখিনি ডিপ্ৰাইভ হ'ব। এইখিনি যাতে অলপ মানে ট্ৰেনজিচনেল 2 মাহ 3 মাহ হ'ব পাৰে, এইখিনি সময়ত যদি আমাৰ মেডিকেল কলেজৰ ষ্টেটাছটো ৰক্ষা কৰিব পাৰে, আৰু এট দি চেম টাইম চিভিল হস্পিটেল লাইনত আমি চিন্তা কৰিছোঁ, আৰু সেইটো চিন্তাত হয়তো আমাৰ অপজিশ্যন ঠিক আছে। আমি DGP আৰু সাউরাইলে নেগিলে জেনারেল ডিসকাশন দিলে गोविंद चंद्र बसुमतारी आं बिथांखौ सावरायनायाव बाहागो लानो थाखाय खावलायबाय आरो बेसेबां सम लागोन बेखौ फोरमायनो थाखाय खावलायबाय। এইবাৰ যিটো বাজেট মাননীয় বিত্ত দায়িত্ব থকা CM মহোদয়ে দিছে, ইয়াত মই সন্তুষ্ট হৈছোঁ। কাৰণ আমাৰ গতানুগতিক বাজেট বুলি ধৰা নাযায়, কাৰণ ইয়াত কেইটামান নতুন বছৰতে বাজেট ধাৰ্য কৰা হৈছে। বিশেষকৈ ইয়াত আমি ক'ব লাগিব যে বিত্তীয় চৰকাৰ আৰম্ভ হোৱাৰ পৰা 3 বছৰৰ ভিতৰত আমি এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি স্থাপন কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছিল, আৰু সেইখিনি আমি সম্পূৰ্ণ সক্ষম হৈছোঁ। বিগত সময়খিনি আমি দেখিছিলোঁ যে যিহেতু বিত্তীয় অঞ্চলত আজি এটা জনগোষ্ঠী নাই, ইয়াত প্ৰায় 23টা জনগোষ্ঠী আমি একেলগে বসবাস কৰি সক্ষম হোৱা নাছিল। কিন্তু ইউপিপিৰ নেতৃত্বত যি চৰকাৰ হৈছে, এই চৰকাৰে এই অঞ্চলত শান্তি স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছে, আৰু সেইকাৰণে আমি এই শান্তিৰ পৰিৱেশ আগত ৰাখি অহা দিনবিলাকত আমি কেনেকৈ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব পাৰিম চিন্তা কৰি এইবাৰ বাজেট ধাৰ্য কৰা হৈছে। আমি সুস্থ সমাজ